সর্বভারতীয় গণতান্ত্রিক মোর্চা দলের হয়ে 7 নং ভগেগাম গণতান্ত্রিক পরিষদীয় সমষ্টি আমার দলের মনোনীত প্রার্থী আনোয়ার হোসেন সাবর প্রার্থিত্ব আজি আমি কোকৰাঝাৰ উপায়ুক্ত কাৰ্যালয়ত দাখিল কৰিলোঁ আৰু এই হিচাপতে মই আমাৰ সমষ্টিবাসী ৰাইজক এটি অনুৰোধ ৰাখিম যে আমাৰ সংখ্যালঘুৰ লগতে পিছপৰা জনসাধাৰণৰ ওপৰত যি ধৰণৰ অন্যায় অত্যাচাৰ চলি আছে ইয়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে সামাজিক ন্যায় সমবিকাশ আৰু সম অধিকাৰ প্ৰতিষ্ঠাৰ হকে যুঁজ দিয়াৰ কাৰণে যাতে আপোনালোকে আমাক সহায় সহযোগিতা আগবঢ়ায় আৰু আগতো যি 22 তাৰিখত ভোট অনুষ্ঠিত হ'বলৈ গৈ আছে আপোনালোকে এই যোৱা 5 বছৰত ভুগি অহা সমস্যাৰ প্ৰতি লক্ষ্য ৰাখি আমাক তথা আমাৰ দলৰ প্ৰাৰ্থী আনোৱাৰ হোসেন সাহাবক তলাচবি ভোট দি জয়যুক্ত কৰিব বুলি মই ৰাইজলৈ বিনম্ৰ অনুৰোধ কৰিলোঁ। আপোনালোকে গমেই পাইছে যে যোৱা দিনত যিমান সমস্যাৰ সন্মুখীন হ'ব লগা আছে আমাৰ সংখ্যালঘু ৰাইজে প্ৰতিটো সমস্যাৰ বিপৰীতে আমাৰ দলৰ বিধায়কৰ পৰা আৰম্ভ কৰি দলীয় কৰ্মীসকলে কি ধৰণে মাত মাতি আহিছে আপোনালোকে সবেই জানে। গতিকে আমি আপোনালোকৰ লগত আছোঁ, এতিয়াও আছোঁ, থাকিম, এইখিনি আপোনালোকৰ আগত প্ৰতিশ্ৰুতি দিছোঁ আৰু আমি আশা ৰাখিছোঁ আপোনালোকে আমাক মেণ্ডেট দিব তথা আমাক ভোট দি জয়যুক্ত কৰিব মোৰ আশা।